ভগৱানৰ প্ৰতিচ্ছবি উপস্থিত আছোঁ পিৰাকটা তিনিআলিত। কালিৰ সেই অভিশপ্ত দিনটোৰ সেই অভিশপ্ত খবৰটো ওলোৱাৰে পৰা কেৱল চৌদিশে জুবিন জুবিন জুবিন, সকলো জুবিনৰ অনুৰাগী সমগ্ৰ দেশ সমগ্ৰ ৰাজ্য জাগ্ৰত হৈছে। সকলো ম্ৰিয়মান, দুখত ম্ৰিয়মান, সকলো ৰাইজ সমগ্ৰ দেশৰ লগতে সমগ্ৰ ৰাজ্য তথা আমাৰ এই পিৰাকটা অঞ্চলতো শোকৰ ছাঁ পৰিছে। পিৰাকটা অঞ্চল তিয়ক সমষ্টিৰ অন্যতম এটি বৃহৎ অঞ্চল, ইয়াৰ এক সাংস্কৃতিকবান অঞ্চল। এই সংস্কৃতিপ্ৰেমী অঞ্চলত ৰাইজ শোকত স্তব্ধ হৈছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সকলোতে কেৱল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে। কেৱল যে অনুষ্ঠান পাতিয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰি আছে এনে নহয়, প্ৰত্যেক গৃহতেই কালিৰে পৰা দেখা গৈছে স্বতঃস্ফূৰ্তভাৱে তেখেতসকলে নিজৰ নিজৰ গুৰুগৃহত বা নিজৰ পদূলিত চাকি জ্বলাই, মমবাতি জ্বলাই এই বিদেহী আত্মাৰ মৰমৰ, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিদেহী আত্মাৰ সদ্গতিৰ অৰ্থে সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। তাৰে বহিঃপ্ৰকাশ আজি এই পিৰাকটা তিনিআলি মই দৃশ্যাংশ দেখুৱাই যাওঁ আপোনালোকক। গুৰুজনাৰ প্ৰাৰ্থনাৰে আমি আৰম্ভ কৰি লৈছোঁ। হৰি ৰাম ব্ৰহ্মা প্ৰাৰ্থনা এয়া মৌন প্ৰাৰ্থনা। 1 মিনিট সময় চাওক পৰিৱেশ। হৈছে এতিয়া এয়া মই কৈছোঁৱে
তিয়ক সমষ্টিৰ অন্তৰ্গত পিৰাকটাত তিনিআলি। এই পিৰাকটা তিনিআলিত সকলো যুৱক যুৱতী আবাল বৃদ্ধ বনিতা সকলো একেলগে ওলাই আহিছে কেৱল জুবিন জুবিন জুবিন। সঁচাকৈ হিয়াৰ আমঠুৱে জুবিন গাৰ্গক হেৰুৱাই আমি কোনো পধ্যেই আমি বিশ্বাস কৰিব পৰা নাই। এয়া তাৰেই বহিঃপ্ৰকাশ, ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে পিৰাকটা তিনিআলি। মই দেখুৱাবলৈ যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এয়া হিয়াৰ আমঠুগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাইজ সমবেত হৈছে। সকলোৰে মুখত বিষাদৰ ছাঁ। কোনো ৰকমেই খবৰটো মানি ল'ব বিচৰা নাই, তথাপিতো নিয়তিৰ নিজ যি পৰিহাস ইয়াক সকলোৱে মানি ল'বই লাগিব। কোন কাৰ মৰমৰ, কোন কাৰ চেনেহৰ, চকুৰ চিনাকি মাথো দুদিনৰ, অসীমৰ ৰূপ তৃষ্ণা সসীমত মাৰ গ'লে খহি যাব জৰি মৰমৰ। ইয়াকেই সাৰোগত কৰি আমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যিসকল দল সংগঠনৰ সদস্য আমাৰ মাজত উপস্থিত আছে তেখেতসকলক অংশগ্ৰহণ কৰিবৰ কাৰণে বিভিন্ন দল সংগঠন স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, একত্ৰিত হৈছে আৰু সামূহিকভাৱে তেখেতসকলে এয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ লৈছে। অকণমান শাৰী পাতি হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ ইতিমধ্যে বন্তি প্ৰদানৰ কাৰ্যসূচী এয়া একমাত্ৰ গাঁৱৰ গৰিমা ইউটিউব চেনেলৰ আমি পোনপ্ৰথমবাৰৰ বাবে সম্প্ৰচাৰ কৰি আছোঁ পিৰাকটাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তেখেতৰ বিদেশী আত্মাৰ সৎগতি কামনাৰে আমি এয়া আমি অঞ্চলটোৰ এজন সামাজিক ব্যক্তি তথা যুৱ বন্ধু আমি লগ পাইছোঁ। জুবিনবিহীন এটা দিন কেনেকুৱা লাগিছে? হয়, মানে ভাষা একদম সঁচাকৈ নাই। আমি মোৰ মাহতো হয়, আমি মানে ভাবিব পৰা নাই। কালি যেতিয়া খবৰটো শুনিলোঁ, হয়, মানে বহুত সময়লৈকে মানে এইটো এটা মানে মিছা কথা বুলিয়ে ভাবি আছিলোঁ। যেতিয়া আমি সৰু সঁচাকৈ মানে আমাৰ জুবিন গাৰ্গ সেই মুহূৰ্তৰ পৰা এই মুহূৰ্তলৈকে সঁচাকৈ আমি মানে কেৰাচিন তেলবিহীন এটা লেমত পৰিণত হৈছে বৰ্তমান সাংস্কৃতিক জগতখন, সেইটো বুলি ক'ব পাৰি ন? ভাবিব নোৱাৰোঁ। সঁচাকৈ সম্পদ হেৰুৱাবলৈ এয়া হিয়াৰ আমঠুজনক শ্ৰদ্ধাঞ্জলি জনাবলৈ তাৰ পৰা শিশু, যুৱক যুৱতী, বৃদ্ধ আবাল বৃদ্ধ বনিতা সকলো ভিৰ কৰা দেখা গৈছে। কিমান অনুৰাগী আমাৰ পিৰাকটাৰ দৃশ্য। তেখেতকো পুষ্পাঞ্জলি অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত এয়াই দৃশ্য, ইয়াতে অনুভৱ কৰিব পাৰি কিমান অনুৰাগী আমাৰ পিৰাকটাৰ।
জুবিন দাৰ এটি গীত ভাওনাই আমাৰ উপকৃত কৰিব বুলি আমি আশা কৰিছোঁ। যিসকল জুবিন অনুৰাগী আমাৰ মাজত উপস্থিত হৈছেহি, তেখেতসকলক আমি মাইক্ৰফোনৰ ওচৰত বিচাৰিছোঁ। তেখেতসকলে অকণমান গীতেৰে আজি শ্ৰদ্ধাঞ্জলি মণ্ডিত কৰিব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। এয়াই শোকাকুল পৰিৱেশ, চাৰিওফালে কেৱল ধূপ চাকিৰ আপোনাৰ সুগন্ধি, ধূপৰ সুগন্ধি। সকলোৱে একত্ৰিতভাৱে কৈছে জুবিন জিন্দাবাদ, জুবিন জিন্দাবাদ। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জুবিন দা অমৰ হওক, অমৰ হওক, অমৰ হওক, জুবিন দা অমৰ হওক, অমৰ হওক, অমৰ হওক। এয়াই আহ্বান। এয়া হ'ল স্বতঃস্ফূৰ্ত পৰিৱেশ, কোনো আহ্বান নোহোৱাকৈ স্বতঃস্ফূৰ্তভাৱে জনসাধাৰণ ওলাই আহিছে। অনুৰাগী, সকলো অনুৰাগী স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। এয়া পিৰাকতা তিনিআলিৰ পৰিৱেশ মই দেখুৱাই গৈ আছোঁ। এয়া আমি সংযুক্ত হৈছোঁ আমাৰ অসম গণ পৰিষদৰ যোৰহাট জিলাৰ আপোনাৰ সাধাৰণ সম্পাদক, জিলাৰ সাধাৰণ সম্পাদকক আমি লগ পাইছোঁ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত, দীপেন বৰগোহাঁই। আমি অকণমান আজি তেখেতৰ সাক্ষাৎকাৰ ভাষ্য গ্ৰহণ কৰিব খুজিছোঁ। জুবিনবিহীন এটা দিন কেনেকুৱা অনুভৱ কওকচোন। জুবিনবিহীন এটা দিন মানে আমি সকলোৱে জানো, জুবিন এটা অনুষ্ঠান, অসমবাসী হিয়াৰ আমতো। জুবিন মানে গোটেই অসমবাসী ক'ৰবালৈ যোৱা মানে গোটেই অসম লগত যোৱা নিচিনা হয়। গতিকে জুবিনবিহীন এটা দিন আমি কল্পনাও কৰিব পৰা নাছিলোঁ। কিন্তু কালি যেতিয়া আমি সংবাদটো পাইছিলোঁ, আমি যথেষ্ট মৰ্মাহত হৈছোঁ। আৰু এই মৰ্মাহত হৈছোঁ আৰু আমাৰ যথেষ্ট ক্ষোভো আছে। এই ক্ষোভখিনিও আমি ক্ষোভৰ উপৰিও আমি এতিয়া আজিৰ দিনটোত হয়তো আমি সেইখিনি ক্ষোভ গুজৰাট কৰোঁ। আচলতে আমি জুবিনৰ আজি আমি শ্ৰদ্ধাঞ্জলি জনাই লৈছোঁ। ইয়াৰ পিছত নিশ্চয় জুবিন যিটো ঘটনাৰ যোগেদি আচলতে মৃত্যুবৰণ কৰিলে, তেওঁ মানে এটা প্ৰতিবাদ হ'ব লাগে, মোৰ মতে এটা মানে ইনভেষ্টিগেশ্যন হ'ব লাগে। কাৰণ এইটো ইমান সাধাৰণ কথা নহয়। সাধাৰণ এজন যোৱা মানুহৰ দৰে জুবিনক নি আচলতে তাত ৰখাটো উচিত নাছিলে। জুবিন এটা অনুষ্ঠান, গতিকে জুবিনে গোটেই অসমবাসীৰ ৰাইজে জুবিনক নিব লাগিছিলে সম্পূৰ্ণ প্ৰটোকল অনুসৰি নিব লাগিছিলে। প্ৰটোকলত আচলতে তেওঁ গোটেই অনুষ্ঠানটো এটা প্ৰটোকল হ'ব লাগিছিলে আৰু প্ৰটোকলৰ মতে তেওঁ যাব লাগিছিলে। তেওঁ ভিজিটটো আচলতে এটা চিকিউৰিটি ল'ব লাগিছিলে, সম্পূৰ্ণ চিকিউৰিটি। তাৰ ছিংগাপুৰ প্ৰশাসনেও তেওঁৰ ভিজিটটো সম্পূৰ্ণ প্ৰটোকল অনুসৰি কৰিব লাগিছিলে। কিয় সাধাৰণ মানুহৰ নিচিনাকৈ নি পেলাই সাগৰৰ পাৰত তেখেতে তেনেকুৱা কৰিবলৈ পালে? কাৰণ জুবিন কেনেকুৱা ধৰণৰ চৰিত্ৰৰ মানুহ আমি সকলোৱে জানো। কিন্তু আজিৰ তাৰিখত জুবিন যিটো হৈ আছে, সেই জুবিনক আচলতে ৰাখিবৰ কাৰণে আমি এনেই সাধাৰণ মানুহক নিয়াৰ নিচিনাকৈ নহয়। যিসকল আয়োজক আছিলে, আয়োজকসকলে সেই কথাখিনি আচলতে জানিব লাগিছিলে আৰু সেই সাধাৰণ মানুহক নিয়াৰ নিচিনাকৈ নিলি পেলাই জুবিনক তাত এৰিব নালাগিছিলে। আমি এই কথাটোত যথেষ্ট মৰ্মাহত আৰু আমাৰ ক্ষোভ আছে আৰু এইখিনি প্ৰশ্নৰ নিশ্চয় যে আয়োজক কমিটিয়ে আমাক ভৱিষ্যতৰ দিনত আমাক দিব লাগিব। জুবিনৰ শেষ শ্ৰদ্ধাঞ্জলি যোৰহাট বুলি ইতিমধ্যে প্ৰায় নিশ্চিত বুলিয়ে ক'ব পাৰি, চৰকাৰীভাৱে যদিও ঘোষণা কৰা নাই। এই ক্ষেত্ৰত আপুনি কিবা
ক'ব বিচাৰে নেকি? নিশ্চয়কৈ যোৰহাটৰ সন্তান হিচাপে সকলোৱে যোৰহাটতে সমাধিস্থ হোৱাটো বিচাৰিব আৰু অসমবাসী গোটেই অসমবাসী জুবিন অকল যোৰহাটৰ যদিও জন্মস্থান গোটেই অসমবাসীৰ কাৰণে আচলতে জুবিন এজন এটা অনুষ্ঠান। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ কিছুমান কথা আছে। গতিকে ভৱিষ্যতৰ দিনত তেখেতৰ সমাধি ক্ষেত্ৰখন আমি কেনেকৈ এখন ঐতিহাসিক ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব পাৰিম, এই গোটেইখিনি ক্ষেত্ৰত চৰকাৰৰ সহযোগিতাৰ প্ৰয়োজন হয়। তাৰ কাৰণে যথেষ্ট আৰু বহুত কথা আছে ইয়াত, আপোনাৰ মাটি বাৰীৰো কথা আছে, ক'ত কেনেকৈ কৰিলে সুবিধা হ'ব, আমি কেনেকৈ আগুৱাই সেই বস্তুটো সংৰক্ষণ ৰাখিব পাৰিম, সেইখিনি কথাও আছে। সকলোখিনি চাই ৰাইজৰ মতামত বা পৰিয়ালৰ মতামত আৰু চৰকাৰৰ মতামত অনুসৰি সিদ্ধান্তত হ'ব। সেইটো ৰাইজৰ যিভাগে বিচাৰে নিশ্চয় সেইভাগে হ'ব বুলি মই আশাবাদী। ধন্যবাদ আপোনাক। গাঁৱৰ গৰিমা চেনেলৰ পৰা বহুত বহুত ধন্যবাদ এইখিনি আমাক সময় দিয়াৰ বাবে। সকলো দুখত ম্ৰিয়মান চাওক, সকলোৰে মুখত কেৱল জুবিন জুবিন জুবিন। দিন নহয় বছৰ ভালে আছে। এয়া চাওক, ডেকা ল'ৰা আবাল বৃদ্ধ বনিতাৰ পৰা বয়োজ্যেষ্ঠসকলো কেনেদৰে ইয়াত আহি পেলাই এনে সমবেত হৈছেহি। এয়া আমি আমাৰ সংস্কৃতিবান সকলো সমবেত হোৱা দেখা গৈছোঁ। আমি এজন ইয়াত বয়োজ্যেষ্ঠ আমি লগ কৰিছোঁ। অকণমান আপোনাক আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ অহাৰ বাবে আমি বহুত বহুত শুভেচ্ছা জনাইছোঁ। আচ্ছা, জুবিনবিহীন এটা দিন ইতিমধ্যে আমি পাৰ কৰিছোঁ, অনুভৱ কেনেকুৱা অকণমান ক'ব নেকি? আমি এতিয়া বৃদ্ধ বুলিও ক'ব লাগিব। হয়, গুণ অনুৰাগী হিচাপে আমি আজি তিনিআলিত আমাৰ বিয়াগতা তিনিআলিত তেখেতৰ স্মৃতিচাৰণ সভা আৰু তেখেতৰ আত্মা সদ্গতি আছে ভগৱানক প্ৰাৰ্থনা কৰি আমি বন্তি প্ৰজ্বলন কৰিছোঁ। লগতে তেখেতক আমি ৰোমন্থন কৰিছোঁ। আমি এজন অসমৰ বিশেষ সম্পদ হেৰুৱালোঁ, যিখিনি আমি ভাষাৰে আজি আপোনালোকক বুজাই ক'ব নোৱাৰোঁ। কিন্তু আমি বৰ দুখিত, আমি দুৰ্ভগীয়া বুলি নিজকে অনুভৱ কৰিছোঁ। আমি ভৱিষ্যতে যে তেনেকুৱা এজন লগ পাম, আমি আমাৰ জীৱনত লগ পাই যাম, সেইটো আমাৰ সম্ভৱ নহয়। সেয়ে আমি অতি দুখত ম্ৰিয়মান হৈ পৰিছে। বাধ্য হৈছোঁ। যদি ভুল পান্তি হয় আপোনালোকে ক্ষমা কৰিব। ধন্যবাদ। এয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অনুৰাগীসকলৰ ধূপৰ ধোঁৱাই চৌদিশ চানি ধৰিছে। চব শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মাজতে আমি সংযুক্ত হৈছোঁ পিৰাকতাৰ এটি অন্যতম অনুষ্ঠান, পিৰাকতা কেন্দ্ৰীয় যুৱ সংঘৰ সাধাৰণ সম্পাদক। নমস্কাৰ। অকণমান আজি অনুভৱটো কওকচোন। কালিৰ পৰা যিটো পৰিক্ৰমা চলি আছে, জুবিনবিহীন এটা দিন ইতিমধ্যে পাৰ হৈ গৈছে, কেনেকুৱা লাগিছে? ইতিমধ্যে আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি অনুষ্ঠিত কৰিলোঁ। এতিয়া মানে আমাৰ সকলো শোকাকুল পৰিৱেশৰে সৃষ্টি হৈ আছে। যিহেতু যিমান অনুৰাগী আছিলে আমাৰ এতিয়া যথেষ্ট সংখ্যক এই অনুষ্ঠানত উপস্থিত হ'লেই সঁচাকৈ আজি ভাল লাগিছে। আজি অনুভৱটো অকণমান ব্যক্ত কৰকচোন। কালিৰে পৰা যিটো অপ্ৰত্যাশিত যিটো খবৰ ওলালে, সেইটো আমি প্ৰথমতেতো কোনো লোকে বিশ্বাসত ল'ব পৰা নাছিলোঁ। কিন্তু এতিয়া নিয়তিৰ পৰিহাস, নিয়তিৰ যিটো নীতি, সেইটো আমি মানি ল'বই লাগিব। এই সন্দৰ্ভত অকণমান কওকচোন। যিহেতু কালি খবৰটো পাই আমাৰ ইয়াত পাগল পৰিৱেশ এটা সৃষ্টি হৈছে। যিহেতু দোকান পোহাৰ মুহূৰ্ততে বন্ধ হৈ গৈছে। হয়, লোকাৰণ্য মানুহৰ মানে জনসমাৱেশ ঘটাৰ লগে লগে ইজনে সিজনৰ মুখত ক'বলৈ এটাই কথা, জুবিন দা আৰু নাই। সেয়ে
আজি আমি দ্বিতীয় দিনত হয় তেখেতৰ হৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ বিয়াপাতা হাইস্কুল তিনিআলিতে। হয় এই তিনিআলিতে আজি যথেষ্ট সংখ্যক আমি জুবিন অনুৰাগী ব্যক্তিক আমি দেখিবলৈ পাইছোঁ। আমি ভবা নাছিলোঁ যে এজন ইমান সোনকালে গুচি যাব। সেয়েহে আজি মানুহ সমবেত হৈ তেখেতক লৈ যিসকল ব্যক্তিয়ে আজি সমবেদনা জ্ঞাপন কৰিছে, সঁচাকৈ আমি আজি সকলো মৰ্মাহত হৈছোঁ। ধন্যবাদ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সন্মুখাই খালী কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। যিহেতু আমি সমবেত এটি সংগীত অনুষ্ঠান কৰিবলৈ লৈছোঁ, সেয়ে তেখেতসকলক শ্ৰদ্ধাঞ্জলিৰ সন্মুখত অকণমান মুকলি কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। हेलो हेलो আমার মতো বসেছে অঙ্ক বললাম অঙ্ক বললাম ইন্দ্রাণী বড় সমীৰণ বুঢ়া গোহাঁই তেওঁৰ যিদিনাখন মৃত্যু হ'ব, সকলোৱে এই গীতটোৱে গাব। বহুদিন
পিয়াপাৰা তিনিআলিৰ প্ৰতিচ্ছবি শ্ৰদ্ধাঞ্জলিৰ প্ৰতিচ্ছবি চব সঁচাকৈ অভূতপূৰ্ব জীবন তুমি ৰমণীয়া নগৰে প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহিনী জীবন তুমি ৰমণীয়া নগৰে প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহিনী জীবন তুমি ৰমণীয়া নগৰে আকাশে ঘাটে লবৰে মন সাগৰ নদী ধুবৰে মন অনুষ্ঠান প্ৰায় সমাপ্তিৰ পথত তথাপিতো ৰাইজ ঘৰা ঘৰি যাব বিচৰা নাই চাওক কিমান অনুগত্য